প্ৰিয় দৰ্শক, ৰূপাঞ্জলি ৰঙানে চেনেলৰ অনুভূতিৰ জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি পাঠ কৰিবলগীয়া কথা কবিতাৰ বিষয়বস্তু খুবেই সংবেদনশীল আৰু চিন্তনীয়। অনুভূতি শীৰ্ষক কবিতাটি আপোনালোকে সম্পূৰ্ণৰূপে শুনিব বুলি আশা কৰিলোঁ। আহকচোন বাৰু এতিয়া কবিতাটি শুনো। অনুভূতি। বজাৰত মাস্ক নাই, চেনিটাইজাৰ নাই, কলৈ যাওঁ, কি কৰোঁ? মহামাৰী ভাইৰাছ কৰোনাৰ সৈতে কেনেকৈ যুঁজোঁ? স্থানীয় ৰাইজক কেনেকৈ বুজাওঁ? উপায় নাই যেতিয়া এইদৰেই বুজালোঁ। ডাঙৰ ৰুমাল, কপাহী মাফলাৰ অথবা গামোচাখন জাপি মুখখন বান্ধক। জবা ফুলৰ পাত, ঔটেঙাৰ বীজ মিহিকৈ কাটি বটলত পানীৰে সৈতে ভৰাই লৈ ফুৰক। 10 মিনিটৰ মূৰে মূৰে হাত ধুই থাকক। ঘৰত যদি নেমু নাই, তেনেহ'লে টেঙেচি পাতেৰেও হাত ধুব পাৰে। ফুটছাই অথবা মাটি পানীও চুব পাৰে। ধান খেৰৰ খাৰ, কল খাৰ, মাটিমাহৰ খাৰেৰে মুখত বন্ধাখন ভালকৈ ধুই মহানিমৰ পাতেৰে আও খালক। গৰম পানী, এল'ভেৰা পাতৰ ৰস, জালুক, আদা, নহৰু, হালধি, আমলখি, তুলসী, মানিমুনি, মৌজোল খাওক। ভয় কিন্তু একেবাৰেই নেখাব। আসন প্ৰাণায়াম কৰক। জনসমাগমত চামিল নহ'ব। হেণ্ডশ্বেক আৰু হাগ নকৰিব। নমস্কাৰ দিয়ক। COVID-19 সংক্ৰমিত হৈ কাহ, হাঁচি আৰু স্পৰ্শৰ পৰা যিকোনো মানুহৰ পৰা কমেও 3 ফুট 3 ইঞ্চি দূৰত্বত অৱস্থান কৰক। পৰিয়ালৰ লগত ঘৰতে থাকক। বেমাৰৰ সন্দেহ হ'লে গোপনে নেৰাখিব। নিজেও বাচক, আনকো বচাওক। উৰা বাতৰিত গুৰুত্ব নিদিব। সাৱধান হওক। প্ৰতিষেধক নোলায় মানে অপেক্ষা কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই। প্ৰিয় দৰ্শক, COVID-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ পৰা নিজকে বচাই ৰখা মানেই এতিয়া বিশ্বৰ মানৱ সমাজকে বচাই ৰখা। গতিকে আহক আমি সকলোৱে মিলিজুলি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোঁ। আজি পাঠ কৰা অনুভূতিৰ কথাখিনিৰ ওপৰত মই এটি স্পষ্টীকৰণ দিব বিচাৰিছোঁ। মই কোনো স্বাস্থ্যকৰ্মী নহয়, কিন্তু কবিতাটিত কোৱা কথাখিনি সম্পূৰ্ণ পৰম্পৰাগত থলুৱা মোৰ হৃদয়ৰে অনুভৱ কৰা স্বাস্থ্যসন্মত উপলব্ধি মাথোন। কথাতে কয়, সাৱধানীৰ মৰণ নাই। গতিকে আমি সকলোৱে সাৱধান হোৱা উচিত। নিজৰ লগতে বিশ্বৰ মানৱ সমাজক বচোৱাৰ চেষ্টা কৰোঁ। এটা অসতৰ্ক মুহূৰ্তই যাতে কাৰোৰে জীৱনলৈ বিপৰ্যয় কঢ়িয়াই নানে, তাকে কামনা কৰিলোঁ। আপোনালোক সকলোৱে কুশলে থাকক। আকৌ লগ পাম নতুন এটি অনুভূতিৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।